ঢুকালে কেনেকে কি হ'ল কওকচোন ঘটনাটো কেনেকৈ কি হ'ল মানে এই সদায় ফোন মাৰি থাকে ল'ৰাটো মোক কি নাম তাৰ হৰদিছ অঁ সদায় ফোন মাৰি থাকে 10টা 11টা 12টা ৰাতি 10 একেবাৰে ফোন মাৰি থাকে মই তেতিয়াৰ পৰা মই সন্দেহ কৰিলোঁ যে ল'ৰাটো ভাল আজি পলাবলৈ লৈছিলে দুয়োটাই আজি দিন পলাব লৈছিলে বাইকত কামত গৈছিলোঁ কামত ফোন কৰিলে মই আহিলোঁ আৰু ঘৰতো মোক কোৱা নাই যে বা মই আজি মেডিকেললৈ যাম বা অমুক জেগাত যাম তাই কিহত পঢ়ি আছিলে 10ত পঢ়ি কোন স্কুলত হাতকাটি গাৰ্লছ স্কুল হাপেখাটি স্কুল অঁ তাৰপৰা আজি এতিয়া মানে হৰদিছৰ লগত যাওঁতে ঘটনাটো হ'ল নেকি হয় তাৰ লগতে অঁ কিহত গৈছিলে স্কুটি তিনিজন আছিলে নেকি মানুহ তিনিজন আছিল বুলি কৈছিল অঁ দুজন ল'ৰা মানে সিহঁতে বাচি গ'ল আজি মৰি গ'ল কেনেকৈ মৰিলে গাড়ী অহা নাই বাইক অহা নাই বাগান ৰাস্তা আছিলে কেনেকৈ মৰিবই জোৰকৈ পৰিলেও তেওঁ নমৰে ঠিক আছে